আৰু এতিয়া আহি পালোঁ সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰৰ ভিডিঅ' মোৰ মানে চেনেলত বহুতকেইটাই দিয়া আছে আৰু আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ পিকনিকৰ টাইমত কেনেকুৱা মানে দৃশ্য হৈ থাকে সেইখিনি আপোনালোকৰ আগত কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমিও আজি আহিছোঁ জানুৱাৰী মাহৰ 1 তাৰিখ বছৰৰ একদম প্ৰথম গাইছ এতিয়া আমি মানে সূৰ্য পাহাৰত ঘূৰি আছোঁ এয়া আছে মোৰ লগত প্ৰিয়ংকা বাকীকেইটা হাৰাইছে তো তাহাঁতক আমি বিচাৰি গৈ আছোঁ আৰু মানে এতিয়া মেলাখন লাগি গৈছে একদম ইয়াৰিং চব মানে স্কাৰ্ট দোকান চব আহিছে এতিয়া আমি একফালৰ পৰা আহিলোঁ সেইফালে ভিডিঅ' কৰা নহ'ল পাহাৰি গৈছিলোঁ মই আৰু নেক্সট এতিয়া যাই আছোঁ বেলেগ এটা ঠাইৰ পৰা কিমান এটা ভিৰ আজি মানে এইফালে চালেই মানে চব গাড়ীয়ে গাড়ী এইফালে পিকনিক খোৱাৰ মানে ঠাইটো বেলেগ এতিয়া আমি আৰু এটা ঠাইলৈ গৈ আছোঁ মেইন সূৰ্য মন্দিৰটো আপোনালোকক বহুতবাৰ দেখাইছোঁ যদিও আজি একবাৰ দেখাই দিছোঁ এইটো আমি এতিয়া গৈ আছোঁ প্ৰিয়ংকাই বহুত মানে একদম এই সূৰ্য পাহাৰৰ সূৰ্য মেলাই হওক নহ'লে পিকনিকেই হওক অফ টাইমতে হওক আপোনালোকে ইয়াতে আহিলে ব'টিং কৰিব খুজিলে ব'টিং কৰিব পাৰে আমি কৰিব খুজিছিলোঁ কিন্তু বহুত বেছি ৰ'দ কাৰণে কৰা নহয় এই সূৰ্য পাহাৰত আপোনালোকে এটা বিশেষ বস্তু দেখা পাব ইয়াতে মানে এখন স্কুল আছিলে আৰু স্কুলখন বৰ্তমান নাই যদিও পুৰণা বছৰ যিহেতু এতিয়া নাথাকিবই আৰু মানে এই ইটাবিলাক মানে চেপেটা আৰু বহল টাইপৰ আছিল আৰু ইয়াৰে বিশেষত্ব এটাই যে ইয়াতে মানে ষ্টুডেণ্টবিলাকে ইমানবিলাক মানে 1 লাখৰ এটা কম তো ইমানবিলাক শিৱলিংগ এতিয়া কেনেকৈ হ'ল মানে এই ষ্টুডেণ্টবিলাকে এই মানে শিৱলিংগবিলাক প্ৰেক্টিচ কৰি মানে এনেকৈ বনাওঁতে ইমানখিনি মানে শিৱলিংগ হ'ল আৰু বৰ্তমান এইখিনিৰ মানে বিদ্যালয়খনৰ এইখিনি ভগ্নাংশহে আছে মানে তো গাইছ এতিয়া মানে আমি আহিছোঁ একদম ওপৰত মানে ওপৰত আছে 3টা শিৱলিংগ বহুত বেছি ডাঙৰ আৰু ইয়াতে মানে এই মাজৰটোত এডাল মানে অলংকাৰ টাইপ কিবা এটা পিন্ধা আছিল মানে আগৰ যুগৰ একদম তো মানে ময়ো পাইছিলোঁ বহুত দিন আগতে তো আজি আহিলোঁ আৰু এতিয়া মানে 2টা মানে বাজিব এতিয়ালৈকে কিছু খোৱা নাই একদম ৰাতিপুৱা খাই আহিছিলোঁ মোৰ বহুত বেছি ভোক লাগছে লগৰকেইটা খাব সূৰ্য পাহাৰত ইমানবিলাক শিৱলিংগ থকাৰ পৰিৱৰ্তে ইয়াক মানে সূৰ্য পাহাৰৰ দ্বিতীয় কাষী বুলিও জনা যায় আৰু ইয়াতে আমি আহিলোঁ এখন পাৰ্কলৈকে যোনখন আপোনালোকক অকণমান আগৰ ক্লিপত দেখা পাইছে যে এখন স্কুলত আৰু ইয়াতে মানে ফুল বহুত কিছু আছে আৰু ইয়াতে মানে মানুহবিলাকে ফটো তুলিবলৈ আহি আছে এতিয়া প্ৰায় 3টা মানে বাজিল আৰু এতিয়া আমি ৰোল মই ঘৰতে বনাই লৈ আহিছিলোঁ আৰু ইয়াতে কিবা খাই ল'লোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব